বিশিষ্ট লেখক অৰুণ গোস্বামীদেৱৰ কবিতা মনৰ ৰসত সৰস্বতী পাঠ কৰিছে পৰিমালা কোঁৱৰে। তেওঁ যেতিয়া পাইছিল মনৰ ৰসত সৰস্বতীহেন সুন্দৰী নাৰী, প্ৰেম ভৰা দুকুল ঢকাহিয়া হৈ পৰিছিল দুয়ো আকুল ব্যাকুল। দেখা নাই কদাপিও কোনেও কাকো, কিন্তু চকুৰ মণিত দুয়ো উদ্ভাসিত সজীৱ আকাৰ, হৃদয়ত যুগল মূৰ্তি মুখামুখি, উত্তাপত উদিত সূৰুযৰ ৰং। কিন্তু হঠাতে ব্ৰজ্যাঘাত, মাখন কোমল হৃদয় তেওঁৰ কোনে কৰিলে কষটি শিলৰ দৰে টান। কোনে কাঢ়ি নিলে বা কাক অৰ্পিলে ফুল কুমলীয়া হৃদয়ৰ প্ৰীতিৰ হ্ৰদ। কাৰণ তেওঁ যেতিয়া গ'ল ক্লান্ত শ্ৰান্ত হৈ জিৰাবলৈ খন্তেক, মূৰ থৈ মাখন কোমল হৃদয়ত তেওঁৰ খুন্দা খালে কষটি শিলত। তেওঁ গমেই নাপালে মূৰ ফাটি বৈ গৈছে তেজৰ নৈ, বুকু ভাঙি গুচি গ'ল প্ৰেম প্ৰীতি মান অভিমান। এতিয়া তেওঁৰ বুকুত নাই তেওঁৰ বাবে সেই ফুলনি, সেই মাখন কোমল প্ৰণয়ৰ আকুতি। আছে মাথো ঘৃণা আৰু বিকৃত প্ৰেমৰ ভ্ৰুকুটি। গচকি গ'ল একালৰ কলিজাৰ মৰা জীয়াশ। এতিয়া মুক্ত তেওঁ ৰঙীন পখিলা, হয়তোবা জীৱনৰ জিৰণি সেই নৱ নৱ প্ৰেমৰ কুঁহ। ধন্যবাদ।